নমস্কাৰ বন্ধুসকল, এতিয়া মই আছোঁ গুৱাহাটী আমিন গাঁৱত আৰু আজি নতুন এটা ব্লগ কৰিবলৈ গৈ আছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পাব আৰু ছাপোৰ্ট কৰিব ব্লগটো। আৰু যিসকলে মোৰ ব্লগটো চাই আছে নিশ্চয় আগৰ পৰাই চাই আছে, বহুত বহুত থেংক ইউ। আৰু যিসকল মোৰ চেনেলত নতুনকৈ আছে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কেতিয়াও পাহৰি নাযাব। আৰু ইয়াৰ পৰা মই যাম শিঙিমাৰীলৈকে, তাৰ পৰা আকৌ এটা ঠাইত যাম, আপোনালোকক দেখাম আৰু যাই কিনে কোনজন মানুহৰ ওচৰত গৈ আছোঁ তেওঁৰ লগত আমি কথা পাতিম আৰু আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ। তো এতিয়া আমি ফাইনেলি আহি পালোঁ ঘৰত, আৰু মোৰ লগত আছে, আপোনাক কৈয়ে আছোঁ যিজন মানুহৰ লগত আমি কথা পাতিম। তো এতিয়া আমি সেইজন মানুহৰ লগত কথা পাতিম। প্ৰথমতে তোমাৰ নামটো জানিব বিচাৰিছোঁ। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্যামন্তিকা দাস। কোন ক্লাছত পঢ়ি আছা? মই এতিয়া 10 ক্লাছ পঢ়ি আছোঁ। ঠিকেই আছে বাৰু। আৰু তুমি কেতিয়াৰ পৰা অভিনয় কৰি আছা? মই অভিনয় কৰিছোঁ ক্লাছ 2ৰ পৰা। আচলতে মোৰ বাকো ক'ব লাগিব, মই ডাঙৰ বা ডেন্স কৰিছিল সৰুৰ পৰা, তাৰ পৰা মই শিকি লৈছোঁ আৰু মই তাৰে পিছতে সেইবিলাক আৰম্ভ কৰিছোঁ। বহুত সুন্দৰ। আৰু সি নিজে ক্লাছ 10ত পঢ়ি আছে, নিজে অভিনয় কৰি আছে। মানে তোমাৰ ভিডিঅ' কেইটা ওলাইছে? মোৰ ভিডিঅ' এতিয়া এটা ওলাইছে আৰু মাতিছে, কিন্তু হোৱা নাই, সেইকেইটা হ'ব আৰু। তো তাৰ নিজৰ এটা ভিডিঅ' এলবাম ওলাইছে, বহুতখিনি মানুহে চাইছে আৰু কমচে কম 10K ভিউৱাৰ্ছ হৈ গ'ল। আৰু আপোনালোকে যদি তেনেকুৱা ব্যক্তি যদি আছে, কাৰণ মই জানো মোৰ চেনেলত বহুত মানুহ আছে, আৰু তেনেকুৱা ব্যক্তি থাকিলে মোৰ লগত কণ্টেক্ট কৰিব। আৰু মই আছোঁ কি বুলি কয় তোমাৰ জেগাটো? তো মই এইখিনি ঠাইতে আছোঁ, আৰু ই বহুত দিনৰ পৰা মানে ভিডিঅ' কৰি আছে। তো মই মানে ফেচবুকত চাই থাকোঁ, যিহেতু মোৰ ফেচবুক ফ্ৰেণ্ড হয়, তো মোক মাতিছে। তো তোমাৰ ঘৰৰ পৰা চবেই ছাপোৰ্ট কৰে নে? মোৰ ঘৰৰ পৰা সকলো ছাপোৰ্টৰ কাৰণে মই এইখিনি পাইছিলোঁ। তো তুমি এতিয়া কি কৰিবা? এতিয়া মই ভাবি আছোঁ, ভাল যদি মই এটা অভিনেত্ৰী হ'ব পাৰোঁ, মই সেইটোৱে আশা কৰিছোঁ সৰুৰ পৰা, আৰু লাহে লাহে হৈ আহিছোঁ, আৰু যাতে আৰু আগবাঢ়িব পাৰোঁ সেইটোৱে ভাবিছোঁ। আৰু তোমাৰ কি কয়, তুমি ক'ৰ পৰা শিকিলা ইমানখিনি ডান্স? মই চাই থাকোঁ ফেচবুকত, তুমি বহুত ধুনীয়াকৈ নাচিব পাৰা, আৰু তুমি ক'ৰ পৰা শিকিলা এইখিনি? এইখিনি মই আচলতে মোৰ আৰু বাৰ পৰা মই কৈছোঁৱেই, বাৰ পৰা অলপ শিকিছোঁ, আৰু এইখিনি মই নিজেই পৰা হৈছোঁ। তো ঘৰৰ পৰা ইমানখিনি ছাপোৰ্ট কৰিছে তাইক, আৰু বহুত মৰমো দিছে, তো নিশ্চয় বহুত সি হেপ্পী। তুমি নিশ্চয় হেপ্পী এইখিনি? মই নিশ্চয় হেপ্পী। তো এতিয়া আমি ঘৰৰ মাৰ লগত কথা পাতিম, আৰু মায়ে কিমানখিনি ছাপোৰ্ট কৰিছে
আৰু কিমানখিনি হেৰি কৰিব আৰু যিহেতু আগৰ দিনবিলাক আছে আৰু কাৰণ এতিয়া ক্লাছ 10ত পঢ়িছে কাৰণ তোমাৰ এতিয়া ক্লাছ 10ত পঢ়িছে আগতে তোমাৰ মেট্ৰিক এক্সাম আছে নিশ্চয় ভাল কৰিব লাগিব ভাল কৰিব লাগিব ৰিজাল্টটো কেনেকুৱা হ'ব ৰিজাল্টটো মই ভাবিছোঁ যদি ভাল কৰিব লাগেতো ভালেই হ'ব সেইটো ভাবিছোঁ আৰু অভিনয় প্ৰতিও নহয় ডেন্সৰ প্ৰতিও নহয় পঢ়াৰ প্ৰতিও কৰিব লাগিব সেইটোৱে কাৰণ তোমাৰ ডেন্স কৰিব গ'লে তোমাৰ পঢ়া শুনা লাগিবই কাৰণ কিবা এটা আজি চোৱা মানে অভিনয় যদি কিবা এটা হেৰি কৰিব যোৱা তেনেহ'লে তোমাৰ মেট্ৰিক চাৰ্টিফিকেট মেক্সিমাম লাগিবই আৰু তোমাৰ সেইটোৱে তো আমি জানিলোঁ তাৰ পৰা কিবা কিবি কথা আৰু জানিম আমি মাৰ লগত কথা পাতিম আৰু মায়ে কি কয় আৰু মায়ে কিমানখিনি তাক ছাপোৰ্ট কৰিছে আৰু তুমি যে ভিডিঅ' কৰি থাকা হা তোমাকতো বহুত মানুহ এনেকুৱা আছে যে ভিডিঅ' কৰিলে কি হ'ব ছোৱালীটো বেয়া হৈ যাব মানে তেনেকুৱা হেৰি পাইছে নে নাই মানুহবিলাক সেনেকুৱা হেৰি পাইছোঁ বহুতে পাইছোঁ কিন্তু কয় ভিডিঅ' কৰিলে বহুত কিবা কিবি কয় কিন্তু সেইটো মই নিজে অনুভৱ নকৰোঁ যে বেলেগৰ কথা শুনি মই ভিডিঅ' নকৰিম নিশ্চয় কাৰণ মই নিজেও ভিডিঅ' কৰোঁ আৰু মোৰ লগতো তেনেকুৱা মানে বহুত মানুহ আছে যে মোকো মানে কয় যে ভিডিঅ' কৰি কি হ'ব কি লাভ হ'ব কাৰণ নিজৰ এটা যিটো মনৰ ভাৱ থাকে হেঁপাহ সেইখিনি কৰিবই লাগে আৰু যিহেতু গাব পৰা নাই গান সিমানটো নাজানো সৰুকৈ এটা গাই দিয়া ৰাইজে চাব আৰু ৰাইজ নহয় আৰু মোৰ যিবিলাক ইউটিউব ফ্ৰেণ্ড আছে আৰু অলপ জোৰকৈ ক'বা আৰু আধাৰ পৰা গালে হ'ব ন আধা ক'লেই হ'ব তহনা চহৰৰ তুমি যে ছোৱালী কালি শুনা না মেৰে মোৰে গাঁওখনি তোমাৰে পিতাহে বিচাৰে চহকী জানানে তৰালি নহবা নৰবোৱাৰী ঐ জান নহবা নৰবোৱাৰী ধন্যবাদ দিছোঁ মই নিশ্চয় বহুত ধুনীয়া লাগিছে মোৰ গানটো শুনি আৰু কি ক'ম আৰু মাৰ লগত আমি কথা পাতিম মায়ে কেনেকুৱাকৈ ছাপোৰ্ট কৰিছে আৰু আজি স্মাইলটা অহাৰ কাৰণে মোৰ বহুত ভাল লাগিছে থেংক ইউ আৰু স্মাইলটাৰ যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব লাইক কমেণ্ট কৰিব আৰু কাষত থকা ব্লেন কাবাৰটো দবাই দিব আৰু বহুত ভাল লাগিছে যে মোৰ আজি স্মাইলটা মোৰ ঘৰত আহি কিনে মোক মই যে ইমান আগবাঢ়িলোঁ আৰু মই এজন মানুহৰ নাম ল'ব লাগিব আচলতে সেইজন মানুহে মোক বহুত ছাপোৰ্ট কৰিছে আৰু সেইজন মানুহৰ নাম হৈছে পাৰ্থপ্ৰতিম বৰুৱা মোক বহুত মৰম কৰে আৰু বহুত ছাপোৰ্ট কৰে মোক তেওঁৰ কাৰণে মই এইখিনি হ'ব পাৰিছোঁ আজিলৈকে আৰু এজন মানুহ আছে যে ৰামধেনু চেনেলৰ হয় দিগন্ত মাধৱ গোস্বামী তেওঁ মোক বহুত মৰম কৰে আৰু মই আপোনালোকে যদি চাব বিচাৰে মোৰ ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে ৰাতি আপোনালোকে 9:30 পৰা চালে হ'ল 10:30লৈকে নাইট ৰাইজাৰ তাত দিগন্ত মাধৱ গোস্বামীয়ে মোৰ ভিডিঅ' দিয়ে থাকে আৰু মই সেইকাৰণে দুজন মানুহকে মই বহুত বহুত ধন্যবাদ দিছোঁ মোক ইমান আগবঢ়াৰ কাৰণে থেংক ইউ আৰু মোৰ চেনেলৰ পৰা তেখেতকো মই বহুত বহুত ধন্যবাদ দিছোঁ কাৰণ ইমানখিনি এটা সুযোগ দিয়াৰ বাবে আৰু নিশ্চয় তুমি যদি মোৰ কেতিয়াবা ভিডিঅ' যদি ওলায় মই নিশ্চয় লৈ যাম আৰু আপোনালোকে যদি কোনোবা যদি তেনেকুৱা আছে মোৰ চেনেলৰ জৰিয়তে মোক কমেণ্ট কৰিলেই হ'ল মই কণ্টেক্ট কৰাই দিম আপোনালোকক আৰু তেওঁ ভালকৈ ডান্স কৰিব পাৰে আৰু ডান্সবিলাক আপোনালোকক দেখাই দিম আৰু মই তেখেতৰ এটা ইউটিউব চেনেল আছে আপোনালোকক দি দিম বাৰু আপোনালোকে লিংকটো চাই ল'ব বহুত বহুত ধুনীয়া ধুনীয়া নহয় ডান্স কৰি থাকে তো বহুত সুন্দৰকৈ ডান্স কৰিব পাৰে আৰু বহুত কেইটামানে ভিডিঅ' বনাইছে আৰু তাৰ ৰামধেনু চেনেলত ৰাতি 9টাৰ পৰা 10:30লৈ আপোনালোকে যদি কোনোবা যদি ৰামধেনু চেনেল যদি চায় আৰু তেনেহ'লে নিশ্চয় আপোনালোকে ভিডিঅ'টো চাব এতিয়া আমি মাৰ লগত কথা পাতিম মায়ে কিমানখিনি ছাপোৰ্ট কৰিছে তাৰ বা আছে মাৰ লগতো কথা পাতিম আমি এতিয়া আমি মাৰ লগত কথা পাতিম মায়ে কি কয় জানি লওক কি ক'ব আপোনাৰ ছোৱালীক ইমানখিনি আগবঢ়াই দিছে আৰু ইমানখিনি ছাপোৰ্ট কৰিছে কি ক'ব মোৰ ছোৱালীয়ে আগবঢ়াটোৱে মই বিচাৰোঁ মই বহুত ভাল পাওঁ তাই ডান্স কৰিও ভাল পায় সৰুৰ পৰাই ডান্স কৰিছে বহুত ভাল পাওঁ মোৰ ডাঙৰ ছোৱালীজনীও ডান্স কৰিছে তাইক তাৰমানে এনেকুৱাকৈ ভাল পাওঁ নিজে নিজে ক'ব নোৱাৰোঁ আৰু মানে সি নিজে নিজে মানে ইমানখিনি হেৰি কৰিছে আৰু জানা হৈ গৈছে কতো শিকাও নাই তাই
বহুত ভাল লাগিছে আৰু মানে দেখো নকওঁ মানে তাই আগবাঢ়াৰ কাৰণে মই আশা কৰিছোঁ আৰু মানে যিমানখিনি আগবাঢ়ি নিয়ে ভগৱানে তাইক ভাল কৰক আগত দেখি যাক যিহেতু 4জনী মোৰ ছোৱালী গোটেইকেইজনী এজনী ভাল হয় তাৰ ওপৰত মই ভাল কৰিছোঁ শ্বুটিং কৰি থাকক তাই অভিনেত্ৰী হওক সেইখিনিয়ে মই বিচাৰি আছোঁ আৰু নিশ্চয় মাকে মানে ভালটোৱে বিচাৰে কাৰণ নিজৰ ছোৱালীটো মানে ডাঙৰ মানুহ হওক সেইটোও চবেই বিচাৰে আৰু বহুত ভাল লাগিল মাৰ লগত কথা পাতি এতিয়া মোৰ ইছমালক সকলোৱে ছাপোৰ্ট কৰিব চেনেলটো চাই থাকিব লাইক কমেণ্ট কৰি থাকিব আমাৰো ভাল লাগে ৰাইজৰো ভাল লাগে সেইখিনিয়ে মই বিচাৰি আছোঁ আৰু মানে ধন্যবাদ দিছোঁ এতিয়া আমি কেইটামান ডান্স মানে আমি দেখাম আৰু মাইনাৰ আৰু এতিয়া বিদায় ল'ম আৰু অলপ পিছতে বিদায় ল'বৰ হৈছে ভাত পানী খাই লৈ বিদায় ল'ব আৰু ঠিকে আছে বাৰু আৰু আপোনালোক চব দেখ তো এতিয়া ঘৰত আৰু বহুত মানুহ আহিছে মোক চাবৰ কাৰণে তো এতিয়া আছে কি হয় মই নাজানো কিন্তু শ্যামন্তকা কি হয় আপোনাৰ ভতিৰ ছোৱালী কেনেকুৱা লাগিছে বিৰাট ভাল এইগিলাখান নাচ গান কৰ কামটো নহয় ছোৱালীটো সৰু ছোৱালীত নহয় সেইকাৰণে অলপ বেয়াও লাগছে ভালো লাগছে তাৰ কাৰণে সেইকাৰণে ভাল হ'লে মই ভালেও পাওঁ হয় হয় না হয় নিশ্চয় বহুত বহুত আপোনাক ধন্যবাদ দিলোঁ এতিয়া আমি যাবই লাগিব হয় নে নাই কি ক'ব মোৰ কথা কি ক'ব কি ক'ব ভাল লগা বুলি ক'ব লাগিব আপোনাৰ তোমাক ভাল লগা বুলি ক'ব ভাল লগা বুলি ক'ব লাগিব ঠিকে আছে বহুত ভাল লাগিল আপোনাৰ লগত কথা পাতি আৰু নিশ্চয় আৰু কথা পাতিম তো এতিয়া আপোনালোকে দেখাই পাইছে বহুত ধুনীয়াকৈ ডান্স কৰিব পাৰে আৰু আপোনালোকক দেখালোঁ এতিয়া আৰু কিবা কয় নেকি আমি অলপ জানি লওঁ কিবা ক'বা মই ক'ব খুজিছিলে মোৰ ভিনদেউ মই আপোনালোকক কৈছিলে মোৰ ভিনদেউৰ কথা মোৰ ভিনদেউৱে বহুত মৰম কৰে আচলতে বহুত ছাপোৰ্ট কৰে মই ডান্স কৰোঁ কাৰণে বহুত ভাল পায় ডান্সৰ কাৰণে বহুত মোক গুৰুত্ব দিব দিয়ে পঢ়া শুনা দিব দিয়ে বহুত ছাপোৰ্ট কৰে আৰু তাৰ বাবে মই ভিনদেউক কৈছোঁ থেংক ইউ তো এতিয়া মানে বহুত সময় হৈ গ'ল আৰু এতিয়া আমি বিদায় ল'ম এতিয়া তো আপোনালোকে কি ক'ব কৈ দিয়ক তো আমি এতিয়া বিদায় লৈছোঁ বাই বাই আৰু এটা অন্য এটা ভিডিঅ'ত আমি সকলোৱে লগ পাম শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব থেংক ইউ আৰু অন্য এটা ভিডিঅ'লৈ আকৌ লগ পাম নেক্সট সপ্তাহত এটা ভিডিঅ' শ্বুট হৈ আছে তো আপোনালোকে চাবলৈ কেতিয়াও পাহৰি নাযাব মই বাৰু আপোনালোকক লিংকটো বাৰু দি দিম আৰু তেখেতৰ এটা নতুনকৈ ইউটিউব চেনেল খুলিছে তো ইউটিউব চেনেলখন আপোনালোকে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইবখন কৰি দিব কমেণ্ট কৰিব আৰু নিশ্চয় বহুত ভাল লাগিব আৰু তো এতিয়া আমি বিদায় লৈছোঁ খাই বৈ কিনে তো এতিয়া মোক মানে অলপ আগুৱাই দিব যাব চবেই কি ক'বা নিশ্চয় বহুত বহুত থেংক ইউ এতিয়া মোক আগুৱাই দিব যাব আৰু ফুৰিয়ে যাব ভিডিঅ'টো ভাল লাগে যদি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব থেংক ইউ এতিয়া বিদায় লৈছোঁ বাই বাই আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ গুড বাই